যি সময়ত ৰাজনীতিৰ পৰা অপৰাধ দূৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়তে পুনৰ এবাৰ পোহৰলৈ আহিল অপৰাধ আৰু ৰাজনীতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বহু চৰ্চিত কোবৰা পোষ্টৰ তদন্তত পোহৰলৈ আহিছে দেশৰ বহু ৰাজনীতিবিদৰ অপৰাধৰ তথ্য 2006 চনৰ পৰা 2016 চনলৈ হোৱা বিভিন্ন নিৰ্বাচনত দেশৰ 194 জন ৰাজনীতিবিদে নিৰ্বাচন আয়োগক দিছিল ভুল তথ্য কোবৰা পোষ্টৰ তদন্তত পোহৰলৈ আহিছে 194 জন ৰাজনীতিবিদে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত দিয়া ভুৱা তথ্য কোবৰা পোষ্টৰ এই তালিকাত আছে 6 গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী 10 গৰাকী বৰ্তমানৰ মন্ত্ৰীকে ধৰি মুঠ 194 জন ৰাজনীতিবিদ আৰু এই 6 গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তালিকাত আছে অসমৰ 3বাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ডক্টৰ ভূমিধৰ বৰ্মন কিন্তু নিৰ্বাচন আয়োগক কি ভুৱা তথ্য দিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজৰ আয়কৰ ফাঁকি দিবলৈ নিৰ্বাচন আয়োগক ভুৱা পেন নম্বৰ দিছিল তৰুণ গগৈয়ে 2006 আৰু 2011 চনৰ বিধানসভাৰ নিৰ্বাচনত নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত গগৈয়ে দুটা পৃথক পৃথক পেন নম্বৰ দাখিল কৰিছিল তৰুণ গগৈয়ে পেন নম্বৰ দিছিল AC0P G068 আৰু 2011 চনৰ নিৰ্বাচনৰ শপতনামাত তৰুণ গগৈ পেন নম্বৰ দিছিল AC0P G068 অৰ্থাৎ এই নিৰ্বাচনৰ শপতনামাত তৰুণ গগৈয়ে দাখিল কৰা দুটা পেন নম্বৰৰ শেষৰ দুটা নম্বৰ আছিল পৃথক পৃথক মূলতঃ আয়কৰ ফাঁকি দিবলৈকে এনেদৰে নিৰ্বাচন আয়োগৰ শপতনামাত ভুৱা পেন নম্বৰ দিয়ে ৰাজনীতিবিদে 2006 আৰু 2011 চনৰ নিৰ্বাচনৰ মাজৰ সময়ছোৱাত তৰুণ গগৈৰ সম্পত্তিৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈছিল যদিও দুয়োটা নিৰ্বাচনতে আয়োগক দাখিল কৰা শপতনামাত দাখিল কৰা তথ্যত সম্পত্তিৰ পৰিমাণত নাছিল কোনো বিশেষ তফাত তৰুণ গগৈৰ দৰে নিৰ্বাচন আয়োগৰ শপতনামাত ভুৱা পেন নম্বৰ দাখিল কৰিছিল কেইদিনমানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা 7 বাৰৰ বিধায়ক ডক্টৰ ভূমিধৰ বৰ্মনে 2006 চনৰ বিধানসভাৰ নিৰ্বাচনত ভূমিধৰ বৰ্মনে দাখিল কৰা শপতনামাত তেওঁৰ পেন নম্বৰ আছিল ACBPDO55 আৰু পৰৱৰ্তী নিৰ্বাচনত ভূমিধৰ বৰ্মনে দাখিল কৰিছিল এটা পৃথক পেন নম্বৰ ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ